itu itu mamaise এভৰিৱান গুড মৰ্নিং আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ আন এটি ব্লগলৈ মই দীপিকা স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকক বহুত বেছি ভাল আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া সময় হৈছে 11টা আৰু কি কৰোঁ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম মানে দিনটোৰ কি কৰোঁ দেখুৱাবলৈ চেষ্টা কৰোঁহে কিন্তু নহয়গে তথাপিও যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম কি কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া চাহ খাই মানে ৰুটি ভাজি খালোঁ আৰু খাই বৈ এতিয়া অকণমান কিবা কাম কৰিম আৰু আজি মই এটা বিশেষ কাম কৰিম বুলি ভাবি থৈছোঁ হলে মানে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম যেতিয়া কৰিম কামটো গতিকে এতিয়া যাওঁ অকণমান বাৰ ৰুমলৈ আৰু কিছুমান তাইক এটা বস্তু শিকাবলৈ মানে দহি বাতিবলৈ শিকাম তাইও শিকিম বুলি কৈছে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া যাওঁ মই তালৈ আৰু তাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইখিনিতে মই আপোনালোকক এটা কথা কৈ থৈ দিওঁ ড্ৰেছিংখন মই বেক কেমেৰা কৰি দেখুৱাম এই ড্ৰেছিংখনত আচলতে ওপৰত এটা লাইট আছে সেই লাইটটো আজি ফিটিং কৰিম বুলি ভাবিছোঁ তাকে আপোনালোকক বেক কেমেৰা কৰি দেখুৱাইছোঁ মই ফ্ৰণ্টত এনেদৰে দেখুৱাই দিছোঁ এই লাইটটো কেনেদৰে ফিটিং কৰি মানে ৱায়াৰডাল বিচাৰিব লাগিব আৰু বিচাৰি মেলি লগাম আমি দুইটাই মানে বিচাৰিমগৈ এতিয়া গৈ কিন্তু তাৰ আগতে বাৰ ওচৰৰ পৰা আহোঁগৈ আৰু দেখুৱাই থাকিবলৈ চেষ্টা কৰিম গতিকে এতিয়া যাওঁ বিচাৰি মেলি আজৰি হৈ আহি আপোনালোকক লগ পাই আছোঁ itu itu mamaise dressing table itu light আছে যে itu wireটো নমাইছে এই লাইটটো এতিয়া জ্বলাই দেখাম তো বহুত লম্বা ৱায়াৰ হয় আমি এইটো লগালোঁ বহুত লম্বা কৰি দিওঁ টেপ লৈ পেলাই এতিয়া টেপ মাৰোঁ জইন কৰোঁ মানে ৱায়াৰডাল তেতিয়া গম পাম তাৰপিছত এতিয়া এইটো লগাব গৈছে লগাইছে ৱায়াৰটো আৰু ই মোক একো ক'বলৈ নিদিয়ে মানে নিজেই কৈ থাকে ভিডিঅ'টো লগাই থ'লে বহুত বিচাৰি ৱায়াৰবোৰ লগালোঁ চব ফালে জইন 1 ঘণ্টা 2 ঘণ্টামান লাগিলে বিচাৰোঁতে জইন কৰি দিলোঁ মেইনডাল এতিয়া টানি পেলাই চাওঁ ৱায়াৰডাল পায়গে নাপায়গে আৰু পাব এইটো পাবগৈ এইডাল ৱায়াৰডাল দেখিছে নাই হয় দীঘলকৈ এডাল ইয়াৰ পৰা আনিছোঁ মানে লগাই চাই লৈছোঁ যদি এনেকৈ ওপৰেদি আনিম আৰু যদি হৈ যায় তেতিয়া হ'ব আৰু এতিয়া জইনটো কৰিলোঁ হৈ গ'ল এতিয়া সেই প্লাগটো লগালে এতিয়া সেইফালেদি ওপৰেদি পাৰ কৰিম কিন্তু তাৰ আগতে এইটো দেখাইছোঁ জ্বলি গ'ল লাইটটো এইডোখৰতে জইন কৰিলোঁ আৰু টুকুৰা টুকুৰি আছিলে সাধাৰণতে মানে ৱায়াৰডাল য'ত ত'ত টুকুৰা টুকুৰি আছিলে মই জইন কৰিলোঁ আৰু জইন কৰি শেষত এইটো লাইট জ্বলি গ'ল ওপৰত আৰু এতিয়া এয়া পোহৰ হৈছে এতিয়া ৰাতি হ'লেও ভাল হ'ব হয় নাই এতিয়া আমি লগাই দিলোঁ কৈ দে আমি এতিয়া লগাই দিলোঁ এতিয়া এইটো কাম হৈ গ'ল কৰোঁতে আমনি লাগি গ'ল ভাত পানী খাই বৈ আজৰি হৈ আহি আধা উঠনি কৰিলোঁ আৰু আধা এতিয়া কৰিছোঁ হেল্ল' এভৰিৱান এতিয়া সময় 5:30 বাজিলে আৰু দিনটোত বৰ বিশেষ একো নকৰিলোঁ মানে সেই কামটোৱে যি কৰিলোঁ আৰু তাৰপিছত ইমান ভাগৰো লাগিলে গতিকে অকণমান আৰাম কৰিলোঁ আৰু এতিয়া মই ভিডিঅ'টো আকৌ কৰিছোঁ আৰু এতিয়া যিহেতু বিহুৰ বতৰ চলি আছে গতিকে আপোনালোকলৈ খুব ধুনীয়া এটা জলপানৰ ৰেচিপি আগবঢ়াইছোঁ মানে ঘৰতে মই খাইছিলোঁ জলপানখিনি তাতে মই ৰেকৰ্ডো কৰি থৈছিলোঁ যিহেতু এতিয়া বিহুৰ বতৰ গতিকে এতিয়া ইয়াতে এড কৰি দিব লৈছোঁ গতিকে আপোনালোকলৈ ৰেচিপিটো আগবঢ়াইছোঁ আৰু বনাই খাই চাব সঁচাকৈ বিৰাট ভাল লাগে খাই চাব আৰু মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল প্ৰথমে কুকাৰত এয়া তেল দি দিছোঁ অলপমান ৰিফাইন তেল দিছোঁ ইয়াতে দি দিয়াৰ পিছত তেলখিনি গৰম হ'বলৈ দিলোঁ আৰু তাতে মই এতিয়া কাজু বাদাম অকণমান বেছিকৈ দেখিছে 15-20টামান হ'ব দি দিলোঁ আৰু অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু ভাজি হোৱাৰ পিছতে তিয়াই থোৱা চাউলখিনি মই তাতে দি দিছোঁ চাউলখিনি 15 মিনিটমান সময় তিয়াই থ'লে হৈ যাব
তাৰপিছতে এইখিনি অকণমান ভাজি ল'ম মানে অকণমান পানীটো চাউলৰ যিটো পানী আছিলে সেইটো শুকুৱালৈকে ভাজিলেই হৈ যাব আৰু এইখিনি এয়া ভাজিলোঁ দেখিছে শুকাই গ'ল তাতে মই 1 চামুচ চেনি দি দিছোঁ পিছত যিহেতু গুড় লৈ খামি গতিকে চেনি 1 চামুচ দি দিছোঁ বেছিকৈ দিয়া নাই আৰু এইখিনি এয়া 2 মিনিটমান সময় ভজাৰ পিছতে ইয়াত পানী দি দিলোঁ পানী মই ইয়াত 1.5 কাপ পানী ব্যৱহাৰ কৰিলে হৈ যাব 1.5 কাপ পানী দি দিলোঁ আৰু দি দিয়াৰ পিছতে এইখিনি অকণমান লৰাই দিলোঁ তলফালে যাতে লাগি থকাখিনি ওলাই আহে আৰু দি দিয়াৰ পিছতে কুকাৰত মই চিটি মাৰিবলৈ 3টা চিটি মাৰিবলৈ পাতি দিলোঁ আৰু শেষত এয়া দেখিছে এইখিনি হৈ গ'ল এইখিনি আচলতে গাখীৰৰ লগতে খাবলৈ বিৰাট টেষ্টি হেল্ল' এভৰিৱান এতিয়া সকলোখিনি কৰি মেলি আজৰি হৈ ব্লগটো মই ইমানতে সামৰিম বুলি ভাবিছোঁ আজিৰ ব্লগটো ইমানতে সামৰিম বুলি ভাবিছোঁ গতিকে আপোনালোকে যদি মোৰ আজিৰ ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিল লগতে অকণমান বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে মই আৰু অকণমান আগবাঢ়িব পাৰোঁ আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে এটা বেল আইকনো আছে সেইটো টিপি অল কৰি ল'ব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পাই থাকে পুনৰ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ জল্দি আহি আছোঁ তেতিয়ালৈ আহিছোঁ বাই বাই আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে জনাইছোঁ বহুত ধন্যবাদ আৰু এতিয়া কিবা এটা ক'ব আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকিব